वेलकम बैक टू माय यूट्यूब चैनल रेखार आन एटा ब्लग चले आपनालोকক সকলোকে স্বাগতম জনাইছো। মই এতিয়া আহিছো দাদাৰ ঘৰত ভাগৱত পাঠ আছে, ভাগৱত পাঠলৈ যাওঁ আৰু আপোনালোককো দেখুৱাম ভাগৱত পাঠত কি কি হয় সেইখনলৈকে ভিডিঅ'টো চাই থাকোঁতে আহিছো। বা মই এই ভাগিনী ধুনু I'm joking. ভাগৱতত আহি পেলাই পাই গৈছোহি। এতিয়া সোমাওঁগে, ভাগৱত পাঠ হৈ আছে। অস্বভাৱে লম্পট বিষয় ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক সিজিল টমাট ঋষি পৰম নাহি পুষ্ট শীতত এয়া এতিয়া চাহ খাবৰ কাৰণে আহিছোঁ। এইজনী আইতা আমাৰ চাহ খোৱাত আহিছোঁ, গজা আৰু কবি খাই আছোঁ। খাই লৈ পেলাই আকৌ দেখুৱাম ভাগৱতত কি কি বনাইছে। খাবলৈ আহি আছোঁ এতিয়া। ভাতকেইটা খাই লওঁ, খাই লৈ পেলাই নাথাকোঁ আজি যামগৈ। ভাত খাব লৈছোঁ, খাই লওঁ। গতিকে তেওঁ ফ্ৰী হ'ল হোৱাৰ পাছত তেওঁ এতিয়া বনলৈ গমন কৰিলে। তাৰপাছত কেনেকৈ ঈশ্বৰ চিন্তন কৰে সেইখিনি আহিব কৃষ্ণ। গৈ থাকো দেই, বাই 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 বাই, গৈ থাকো বাই বাই। এতিয়া ভাগৱতৰ পৰা বাহিৰে বাহিৰে আহিছোঁ বজাৰ কৰিবৰ কাৰণে টাউনত। চাওঁ কিবা কিবি আহিছোঁ, তাতে ঘৰ যামগৈ আৰু। এতিয়া আমি ঘৰলৈ আহি আছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে আজি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।